নমস্কাৰ বন্ধুসকল, আজি গৈ আছোঁ পঞ্চায়তৰ যিহেতু ইলেকশ্যন, তাত আমি এতিয়া ভোট দিবৰ কাৰণে গৈ আছোঁ। এয়া দেখিব পাইছেনে কিমান ভিৰ লাগি আছে। এতিয়া ভোট চোট দিলোঁ আৰু এয়া লগতে এইপিনে হেৰি কি কয় এইটো টিপছহি মৰুৱাই দিছে আৰু দেখিছেনে কেনেকৈ বৰষুণ দি আছে। হ'লে বন্ধুসকল, আজি যোনটো থাম্বনেইল আপোনালোকে দেখি পিনে আহিছে যে বাঘে আমাক কি কৰিছিলে, মানে খেদা মাৰি আহিছিলে। তো সেই কথাটো এতিয়া আপোনাক আগৰ ভিডিঅ'ডোখৰত ভালদৰে বিৱৰি গৈছোঁ। নমস্কাৰ বন্ধুসকল, এতিয়া দেখিব পাইছে যে এইডোখৰ সেইডোখৰ জেগা যোনডোখৰত কালি আমাক মানে বাঘে খেদিছিলে। এতিয়া ইয়াৰ সবিশেষ তথ্য আমি আমাৰ বাবু ভাই আছে, বাবু ভাইয়ে ক'ব। বাবু, কালি কি হৈছিলে তেনেহ'লে ক। কালি মই অকল খোজকাঢ়ি দোকানলৈ গৈছিলোঁ, তাৰপিছত ঘূৰি আহোঁতে ইয়াক লগ পালোঁ, ইয়াক ৰখালোঁ। তাৰপিছত স্কুটিত যাওঁতে বাঘটোৱে হাবিখনৰ পৰা ওলাই আহিলে, আহি মোক ভৰিতে ধৰিছিলি। এতিয়া মানে কি হ'ল বন্ধুসকল, কালি কথাটো কৰিছোঁ চাওক। যিহেতু মই এইকেইটা যোনকেইটা ভিডিঅ' বনাই আছোঁ, আগৰকেইটা অকণমান ধেমালি চলেৰে বনাইছোঁ, গছ পুলি ৰুইছোঁ। কিন্তু মানে এনেকুৱা হৈছে নহয়, মই ভবা নাছিলোঁ যে 3 নম্বৰ ভিডিঅ'টোতে এনেকুৱা এটা মানে হেৰি হৈ যাব, কাহিনী এটা হৈ যাব। মানে কালি কি হ'ল, এই ল'ৰাটো দেখিছে নহয়, এই ল'ৰাটো কালি কি হ'ল, দোকানলৈ গৈছিলে ৰাতি প্ৰায় 7:20 মানত, 20-10 মানৰ কথা, 7:10-20 মানত সি যেতিয়া দোকানৰ পৰা আহি আছিলে, এই আগত দেখিছেনে এইডোখৰ জেগাডোখৰ মান পাইছিলেই। এইডোখৰ পাওঁতে মই সেই আগৰ পৰা এইপিনৰ পৰা মই স্কুটিখন লৈ পিনে আহি আছোঁ। স্কুটিখন লৈ পিনে আহি থাকোঁতে কি হ'ল, মই তাক দেখা পালোঁ। মই তাক ক'লোঁ, বাবু ক'লৈ যাওঁ বোলো। বাৰু সি কৈছে হেৰি ঘৰলৈ যাওঁ বোলে, দোকানৰ পৰা আহিছোঁ। মই বোলো তাক কৈছোঁ, ব'ল তামোল এখন আনোগৈ, তামোল 10 টকা আনোগৈ, তই মোৰ লগতে উঠ বুলি ক'লোঁ। তাৰপিছত সি আৰু মোৰ লগতে উঠিলে। আমি গ'লোঁ দোকানলৈ, খুৰাৰ দোকানৰ পৰা তামোল 10 টকা লৈ পিনে আহিছোঁ। আৰু তামোল 10 টকা লৈ পিনে আহোঁতে এই জেগাডোখৰত তাক মই মানে হেৰি দেখাই পিনে আহি আছিলোঁ। মানে মোৰ ভিডিঅ'খিনি দেখাই আহিছিলোঁ যে কিমান ভিউজ আহিছে, কিমান এনেকুৱা, এইটো চাচোন চা বুলি ভিডিঅ'। তাৰপিছত আৰু এখন হাত তেনেকৈ ধৰি আছোঁ আৰু মোবাইলটো ধৰি পিনে তাক মই ভিডিঅ'কেইটা দেখাই আহি আছোঁ। এইডোখৰ পোৱাৰ লগে লগে সি মানে কি হৈছে, বাঘটোৱে মানে আমাক মানে খেদা মাৰি আহিছে। বাবুৱে ভাবিছে, ল'ৰাটোৱে ভাবিছে যে এইটো কোনোবা এটা কুকুৰ হয় বুলি ভবাৰ পিছত সি কি কৈছে, চেই বুলি কৈছে। তাৰপিছত এতিয়া বাঘটোৱে কি কৈছে, মই চাবলৈ লৈছোঁ কোনটো কুকুৰ হয় বোলো, চাওঁচোন বুলি ক'লোঁ। তেনেকুৱাতে কি হ'ল, বাঘটোৱে মানে ঘূৰাই দেখাইছে, মানে একদম সৰহকৈ যায়, আপোনাৰ যে মাতটা ওলাই যায়, তেনেকৈ মাতটো উলিয়াইছে। তাৰপিছত মাতটো উলিয়াই কি হৈছে, ইয়াক খেদি আহিছে। মই আৰু মাতটো শুনাৰ লগে লগে গম পাই গ'লোঁ যে এইটো কুকুৰ নহয়, এইটো বাঘ হয় বোলো। তাৰপিছত বাবুক কৈছোঁ, ঐ বাবু এইটো কুকুৰ নহয়, এইটো বাঘ হয়। মানে গোটেই মানে নক'ব আৰু, মানে মুখৰ মানে পটককৈ বেয়া মাতে ওলাই গৈছে আৰু গোটেই ৰাস্তাটো। তাৰপিছত একদম স্কুটি এক্সেলেটাৰ একেবাৰে গুৰিত পকাই দিছোঁ, পুৰা ৰাস্তাটো দেখিছেনে নাই বাৰু। ৰাস্তাটো এইডোখৰ দেখিছে নহয়, এইডোখৰ খন্দা নাই, কিন্তু আগলৈ খন্দা আছে অকণমান আগৰ পৰা। এইডোখৰ খন্দা নাই যদিও এইডোখৰো বেয়া ৰাস্তা হয়, কিন্তু ইমানেই মানে স্পীডত গৈছোঁ নহয়, বাঘটোৱে ইয়াৰ একেবাৰে ভৰি ওচৰলৈকে আহিছে। সেইটো মই পুৰা ভালকৈ দেখিছোঁ, আন্ধাৰে মুন্ধাৰে কলা মলাকৈ দেখিছোঁ যদিও একদম মানে বাঘটো এটা ভৰি ওচৰ পাইছিলেহি, যেনে তেনে মানে বাচি আহিছোঁ। আপোনালোকে যদিও ভাগ্যৰ ওপৰত বিশ্বাস নকৰে, তেনেহ'লে মই আপোনাক কৈছোঁ যে এইটো এটা ভাগ্য খেল। সি ইমানডোখৰ আহি পাইছিলে, বাঘটোৱে ইয়াত মানে জোপ লৈ আছিলে কাৰোবাক ধৰিম বুলি। কিন্তু ভাগ্য ভাল আছিলে যে মই স্কুটিখন লৈ পিনে সেই সময়ত পাইছিলোঁহি আৰু তাক লৈ গৈছিলোঁ। তাৰপিছত এইডোখৰ ৰাস্তা দেখিছেনে, বেছি দূৰ আহিবলৈ দৰকাৰ নাই, এইডোখৰ কিমান বেয়া ৰাস্তা আৰু। এই ৰাস্তাডোখৰত মানে আপোনাৰ মোৰ স্কুটি এক্সেলেটাৰ একেবাৰে গুৰিত পকাই দিছোঁ, একদম স্কুটি ঘেটেং ঘাটাং মাত ওলাই গৈছেগৈ। হ'লেও মানে আমি ৰখা নাই। এইডোখৰলৈ অহাৰ লগে লগে মানে এনেকুৱা ভয় লাগিছে, মোৰ গোটেই হাত কঁপিছে। মোৰ লগত থকা এই বাবু বোলা ল'ৰাটো, সি গোটেই মানুহটো কঁপিছে। আমি ঘৰলৈ গৈ পিনে মই তাক কৈছোঁ, বাবু পানী খাবি নেকি? সি পানী চানী খাইছে। তাৰপিছতহে মানে সি অকণমান হুঁচত আহিছে, নহ'লে মানে সি পূৰা ভয়ত মানে অৱস্থা তাৰ পূৰা বেয়া হৈ গৈছিলে মানে আৰু। তেনেহ'লে বন্ধুসকল, মই নাজানো যে আপোনালোকে ভাগ্যৰ ওপৰত বিশ্বাস কৰে নে নকৰে, কিন্তু মই এটা কথা মানে আপোনালোকক ক'ব পাৰোঁ যে সেইদিনাখন যেনেকুৱা সময়ত মানে সেই দোকানৰ পৰা আহি আছিলে আৰু মই যোনটো সময়ত গৈ পাইছিলোঁ, যদি মোক গৈ পাওঁতে অকণমান দেৰি হোৱাহেঁতেন বা যদি অকণমান সোনকালে ওলাই অহাহেঁতেন, যোনটো বাঘে তাত মানে খেপ পিটি বহি আছিলে, সি নিশ্চয় ইয়াক ধৰি এৰিলেহেঁতেন। আৰু ধৰাৰ পিছত আৰু কি হ'লহেঁতেন আপোনালোকে জানে আৰু কিজানি। তেনেহ'লে এয়াই ক'ব লাগিব যে ইয়াৰ যোৱাকালি ৰাতি ভাগ্য বহুত ভাল আছিলে। যদি অকণমানো হেৰফেৰ হোৱাহেঁতেন তাই সময়ত, তেনেহ'লে কিজানি আৰু কথা কিছুমান মানে বেলেগ ধৰণৰ হ'লগৈহেঁতেন। এটাকে ক'ব বিচাৰিছোঁ। আৰু এনেকুৱা নহয় যে এইটো আমি কোনো কণ্টেণ্টৰ কাৰণে মানে সেই কথাখিনি আপোনালোকক কৈ আছোঁ।
আচলতে কি হ'ল আমাৰ এই মহমাৰী গাঁৱত আগৰ পৰা মানে প্ৰতি বছৰে যদি বাঘ ধৰে বুলি কওঁ তেতিয়াও মানে ভুল নহয় বাঘ ওলাই থাকে আমাৰ ইয়াত বাঘ মানে ধৰা হৈ থাকে হয়নে নহয় বাবু এতিয়া এই পিছফালৰ এইডোখৰ দেখিছে নহয় এইডোখৰতো মানে বহুত বাঘ দেখা গৈছে আৰু মাধৱপুৰৰ সেইডোখৰতো মানে খুব বাঘ ওলায় ইয়াত বাঘ ওলোৱা বহুতো কাৰণ আছে কাৰণ কি এতিয়া গছ চছবিলাক কাটি দিয়া হৈছে গছ চছবিলাক কটাৰ পিছত মানে এতিয়া বনৰীয়া জীৱ জন্তু থকা জেগা সেইবিলাকে গছ চছৰ ওপৰতে থাকিব বা আশে পাশে থাকিব এতিয়া আমি যদি তাহাঁতৰ ঘৰত যদি সোমাই পিনে যদি তাহাঁতৰ ঘৰবিলাক ভাঙি পেলাওঁ তেনেহ'লে তাহাঁতিও আমাৰ ঘৰত সোমাবলৈ চেষ্টা কৰিব সেইকাৰণে বন্ধুসকল আপোনালোকেও যাতে গছপুলি চছপুলি ৰুৱে আৰু আমি যেনেধৰণে মানে মানুহবিলাকে যেনেকৈ হেৰি অনিষ্ট কৰিছে তাহাঁতৰ ঘৰবিলাক তেনেধৰণে মানে তাহাঁতক তাৰ জেগাত মানে আৰু দুজোপামান গছ ৰুই মেলি পিনে তাহাঁতক যাতে অকণমান সকাহ দিয়ে সেয়া কামনা আৰু